পবিত্ৰ সংক্ৰান্ত দিবলৈ প্ৰাণঘৰত মহাউৎসৱ উপলক্ষে সমূহ ভক্তগণক মই আন্তৰিক শুভেচ্ছা। আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা মই সকলো ভক্তলৈকে যাচিছোঁ, অসমবাসী ৰাইজলৈ যাচিছোঁ, কামৰূপ জিলাবাসীলৈ যাচিছোঁ আৰু আমাৰ সাংবাদিক বন্ধুসকলকো যাচিছোঁ। সকলোৰে প্ৰভুৱে মংগল কৰক, নতুন বছৰটোৱে সকলোৰে বাবে সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক। হয়, আজিৰে পৰা দুদিনীয়াকৈ অশোকাষ্টমীৰ আয়োজন হৈছে আৰু শ্ৰী শ্ৰী অচলকান্ত দেৱালয় পৰিচালনা সমিতি, পৰ্যটন বিভাগ আৰু উত্তৰ গুৱাহাটীৰ ৰাইজৰ সহযোগত ই পূৰ্ণদমে চলি আছে। আজি ৰাতিপুৱা 10:30 পৰা অশোকাষ্টমীৰ যি বিধিসন্মতভাৱে আৰম্ভ হৈছে আৰু অহাকালি ৰাতিপুৱা 8:29 বজাত ই সমাপ্ত হ'ব। গতিকে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব আৰু আজিৰ দিনটোতে এটা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰত গংগাৰ জলধাৰা আহি মিলে আৰু এই পবিত্ৰ জলত যোনে স্নান কৰে বা যোনে অস্থি প্ৰক্ষেপণ কৰে, বিশেষকৈ অচক্লান্তত এই গঞাৰ তীৰ্থ বুলি কোৱা হয়। গঞাত যিদৰে মানুহে অস্থি বিসৰ্জন কৰিলে বা পিণ্ডদান কৰিলে পিতৃপুৰুষে মুক্তি লাভ কৰে, এই অচক্লান্ততো একেই। গতিকে আজি সমগ্ৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত সমবেত হৈছে। প্ৰতি বছৰে 50,000ৰো অধিক ভক্ত ইয়াতে স্নান কৰাৰ লগতে অস্থি আৰু পিণ্ডদান কৰে আৰু মোক্ষ লাভৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। গতিকে এই উৎসৱ চলিব। চলি ভাগবান নাই আমি ক'ৰ পৰা আহিছোঁ 20 টকা আমাৰ কিনাই পৰে, 20 টকা আমাৰ কিনাই বস্তুবিলাক কিনি আনিছোঁ। এইটো বাজাৰৰ